নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল চালমাছ কৰ্ণাৰলৈ। আশা কৰোঁ আপোনালোক ভালে আছে। আৰু আমি এতিয়া যাম বাৰ ঘৰত মঙলদৈত। আৰু ইফালে মাও ওলাই আছে আৰু যাবৰ কাৰণে। হ'লনে নাই মা? সোনকালে কৰ। হা হা আৰু এই যাম আকৌ চিয়াকৰ ঘৰত লৈ যাব আৰু শাক ৰাখছে নেকি ইয়াতে? সেই গুৱা নলি আকৌ হেৰি হ'ব। আজি ভাল লাগিছিলে তোমাৰ? কি আনিছে চোৱাচোন, মায়ে কি আনিছে চোৱাচোন। আমি আহি পাই গ'লোঁ আৰু তাই দেখিছেনে ইমান বেছি ফূৰ্তি লাগিছে তাইৰ, আৰু হাঁহিত তাই থাকিব পৰা নাই। সেইটো লোৱা। আহি আকৌ চিনেমা চাবৰ কাৰণে ওলাই আহিলোঁ বা মই ভিন্দেও। আজি আমি শ্বাহৰুখ খানৰ ডাংকি মুভিখন চাম আৰু এতিয়া ভিতৰলৈ প্ৰৱেশ কৰিবলৈ গৈ আছোঁ। চিনেমাখন চাই সঁচাকৈ বহুত বেছি ভাল লাগিলে আৰু এইখন ফেমিলি চিনেমা হয়, ফেমিলিৰ লগতো চাব পাৰে আপোনালোকে। আৰু কমেডিও আছে, ট্ৰেজেডিও আছে আৰু ৰিয়েল কাহিনীৰ ভিত্তিত এইখন চিনেমা বনোৱা হৈছে। তাৰপিছত আমি আহিলোঁ ফুচকা খাবৰ কাৰণে। ইয়াতে নাখাওঁ, ঘৰলৈ লৈ যাম। আমি চিনেমা চাই আহিলোঁ আৰু এতিয়া মা যোগাৰ কৰি আছে। কি যোগাৰ কৰি আছে চাই আহোঁ পাকঘৰত। হ'ব দেখাই আছোঁ। আৰু এইফালে মায়ে হাঁহ ভাল কৰি আছে। এই কামটো মায়ে বেয়া পায়, তথাপিতো বছৰৰ ফাৰ্ষ্ট হিচাপত কৰি আছে আৰু। অ' মা, মাংসখিনি বেলেগে যিমানেই ভাল নকৰক কিয়, মই যদি এবাৰ নালাৰোঁ, মানে মই যদি এবাৰ পৰিষ্কাৰ নকৰোঁ, মোৰ শান্তিয়ে নহয়। চ' এতিয়া কৰি আছোঁ। আৰু ময়ো ভাল কৰি আছিলোঁ হাঁহৰ মাংসখিনি, আৰু এইখিনি চিকেন আনি থৈ দিছে। এতিয়াহে আমাৰ মাংস বনাব আৰম্ভ কৰিছে মায়ে। ভিন্দি কি বনাব এইটো এতিয়া? কি নাম? তন্দুৰী চিকেন। এতিয়া সকলোবিলাক মিক্স কৰি পিনে মেৰিনেট কৰি থৈ দিব। ইনায়া এনেই চকুটো দেখাই পোৱা হোৱা নাই চা। এতিয়া ফ্ৰিজত থৈ দিম। কিমান টাইম থৈ দিব লাগিব এইটো? 1 ঘণ্টা থৈ দিব লাগিব। পুৰিছেনে? ফাৰ্ষ্ট টেষ্ট কৰি চাব দেই নে কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে এনে? হা ভাল লাগিছে? ময়ো খাওঁনে? পুৰিছে। মই খাওঁ। টেষ্টি ন? মায়ে ধুনীয়াকৈ বনাইছে ন মনো? আলু খাবা নেকি আলু? এতিয়া জুইত তন্দুৰী চিকেনখিনি বনাই আছে ভিন্দেৱে। ফাইনেলি আমাৰ ৰেডি হৈ গ'ল, আৰু ইফালে চালাড, এইখিনি হাঁহৰ মাংস আৰু এইখিনি তন্দুৰী চিকেন। আৰু ভিন্দেউ আৰু বাইদেৱে ধুনীয়াকৈ কলপাত কাটি আনিছে গছৰ পৰা, আৰু মই অলপমান ডেক'ৰেশ্যন কৰোঁ বুলি পিনে অলপ ভাতখিনি ডেক'ৰেশ্যন কৰি পিনে বাঢ়ি দিছোঁ, আৰু এইফালে মিঠাই আৰু দৈ। বছৰৰ শেষৰ দিনটো আমি এনেকৈ কটালোঁ, আৰু নতুন বছৰক আদৰোৱাৰ আনন্দতে আমি লগে ভাগে এসাঁজ খালোঁ ফেমিলিৰ সৈতে। নতুন বছৰৰ বহুত শুভেচ্ছা থাকিল সকলোৰে মোৰ ফালৰ পৰা আৰু আমাৰ পৰিয়ালবৰ্গৰ পৰা। পিছদিনাখন আমি বাৰ ঘৰৰ পৰা আহিব ওলোৱাত ইনায়ে বহুত বেছি খং কৰে, মা আৰু মোক আহিব নিদিয়ে। আৰু আমাৰো থাকিবলৈ মন যায়, তথাপিও থাকিব নোৱাৰোঁ বাৰু। তাইক এৰি আহিবলৈ বেয়াই লাগে। টাটা বাই বাই।